এজন বিখ্যাত অসমৰ গীটাৰিষ্ট আছে। তেখেতে গীটাৰ বজাই দেখাব, গীতো গাব লগত। গতিকে আমি প্ৰথমতে তেখেতৰ পৰা গীটাৰৰ বিষয়ে অকণমান জানি লওঁ। তেখেতে বহুত সুন্দৰ গীটাৰ হ'ব, অকণমান বজাই দিয়কচোন আপুনি। আচ্ছা, এতিয়া তুমি গীত এটা গাব লাগিব। আচ্ছা, গীতটো কোনটো স্কেলত গাবা? এইটো বৰ্তমান কাঠৰ স্কেল হয়। জোখটো তোমাৰ হ'ব 30 চেণ্টিমিটাৰ মান। তুমি কাঠৰ স্কেলত গীতটো গাবা ন? ঠিক আছে। কাঠৰ স্কেলত গাবলৈ ভাল আকৌ আচলতে। প্লাষ্টিকৰ স্কেল ভাগি যায় যে, তুমি গীতটো মানে এতিয়া কাঠৰ স্কেলত গাবা। এইটো বহুত সুন্দৰ কথা, কাঠৰ স্কেলত গাবা। আৰু গীতটো মানে তুমি কোনটো গীত গাম বুলি ভাবিছা? এটা চলাই বি জ্বলাই। অ'কে, বৰ সুন্দৰ গীত লাগিব এই গীতটো। নিশ্চয় এই গীতটো শুনিম দেই, ভাল লাগিব। আচ্ছা, ঠিক আছে, আৰম্ভ কৰা তুমি গীতটো। কাঠৰ স্কেলডালতে গাবা 30 চেণ্টিমিটাৰত। অ'কে। আৰু তালটো, আচ্ছা, তোমাৰ তালটো কি হ'ব? তালটো কোনটো তালত তুমি গানটো গাম বুলি ভাবিছা? এই খেমকা তাল, কিবা তাল আছে যে, তোমাৰ তালটো কি হ'ব? মোৰটো বৰতালে হ'ব। বৰতাল ন? বৰতালো ভাল লাগে ন? তুমি বৰতালত গাবা। নিশ্চয় ধুনীয়া। ঠিক আছে, আমি আগবাঢ়ো তেতিয়াহ'লে। বহুত এটা সুন্দৰ গীত তেখেতে লিখি উলিয়াইছে। গীতটো হৈছে এটি চলাই বীৰ জ্বলাই। বহুত সুন্দৰ গীত। আমাৰ অসমৰ যিবিলাক ৰাইজ আছে, বিশেষভাৱে বয়োজ্যেষ্ঠ ব্যক্তি যিসকলে বিড়ি খাই খুব ভাল পায়, তেখেতলোকৰ কাৰণে অতি সুন্দৰ গীত দেই। তেখেতলোকে উপভোগ কৰিব পাৰিব গীতটো। ঠিক আছে, আপুনি গাওকচোন। অ'কে। এটি চলাই বীৰ জ্বলাই, কি বিদিলা ধোঁৱা নোলোৱাই। এটি চলাই বীৰ জ্বলাই, কি বিদিলে ধোঁৱা নোলায়। অ'কে, গীতটো বহুত সুন্দৰ হৈছে। এতিয়া আমি উপস্থিত আছো, ক'ত উপস্থিত আছো আমি বৰ্তমান? এই ঠাইডোখৰ নাম কি? তুমি যে আছা, এই ঠাইডোখৰ নাম কি হয়? এটা কি বুলি কম? মই বৰ্তমান গুৱাহাটীৰ ভঙা ঘৰত আছো, কাৰণ ঘৰটো গোটেইটো ভঙা। অ'কে, তুমি ভঙা ঘৰৰ পৰা কৈ আছা ন? হয়, মই ভঙা ঘৰৰ পৰা কৈ আছো। দাদা ৰঞ্জন দা, তোমাক লগ পাই কিন্তু ভাল লাগিলে। তুমি ভৱিষ্যত দিনত, আহিবলগীয়া দিনত তুমি নিশ্চয় এজন ভাল কণ্ঠশিল্পী আৰু মিউজিচিয়ান হ'ব পাৰিবা, তাৰ কামনা কৰিলো। আকৌ লগ পাম কেতিয়াবা, আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে। ধন্যবাদ থাকে।